সামৰি ইণ্ডিয়া পাৰ্টি জইন কৰে অৰ্থাৎ কংগ্ৰেছৰ পাৰ্টি জইন কৰাই যি কংগ্ৰেছে সকলো ভোটাৰকো তেওঁলোকে নামভৰ্তি কৰিবলৈ বিচাৰে কিন্তু যে কাটাৰসকলে কৈছে অকল কাৰ্বি ভোটাৰ হ'ব লাগিছিলে কিন্তু আমি সভা সমিতি আমাৰ দলে মিটিং কৰাত বুজাইছে যে এইটো ডেমক্ৰেটিক কাণ্ট্ৰি সকলো জনসাধাৰণে ইয়াৰ ভোটাৰ অধিকাৰ পাব লাগিব সকলো জনসাধাৰণে এনডিচি ইলেকশ্যনৰ ক্ষেত্ৰতো সুবিধা পাব লাগিব ঢেকীয়াল ভগন ডাঙৰীয়া সেইকাৰণে ইয়াৰ পৰা এমডিচি ইলেকশ্যন উঠিছে আৰু কপিল সমষ্টিৰ পৰাও আপোনাৰ কি কয় পৱন কুমাৰে উঠিছে আনকি নমিনেটেড এমডিচিও আমাৰ ভগলাই ডাঙৰীয়াকো দিয়া হৈছে উইদাউট MLA এমডিচি ইলেকশ্যনত নোহোৱাকৈও মুকুট মহন্তকো ইয়েন দিয়া হৈছে এনেকুৱা বহুত ডিষ্ট্ৰিক্ট আমাৰ দলে চিন্তাধাৰা কৰিছে চিন্তাধাৰাত আমাৰ এতিয়া জয় হৈছে যি সময়ত যে কাঠাতে যে অকল মাত্ৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰ্বিয়েই উঠিব লাগিব বুলি কোৱাত লেংটা প্ৰচেছন কৰিছে আজি তেওঁলোকে সেই লেংটাটো অস্তিত্ব নাইকিয়া তেওঁলোকৰ চেফাইটো নাইকিয়া কৰিছে Rasipini itu minarapik, aji victory lili, kepatia bangga ahok. Jaya kathar agak orang debakkan ke, jaya kathar kali yang orang operat yang lokal political party hanban naik ke hoigol, homotrat humai gol, puru nudi ki gol. Di bagi saya lagi, jaya ahi bola agontok din pasmat, jaya kathar yang mana MP tiket pabo. দৌলি সাত হৈ যাব কেতিয়াও আজি মই আপোনালোকক লিখি দিব পাৰোঁ মই জানো কংগ্ৰেছে কেতিয়াও যে কাঠাৰ টিকেট নিদিয়ে বৰঞ্চ এপিএছচি যে কাঠাৰতে পোষ্টাৰ মাৰিব লাগিব কংগ্ৰেছৰ হৈ চাকল খাটিব লাগিব নেক্সট বাৰ MLA ইলেকশ্যন পাবৰ কাৰণে তাকো আকৌ এনডিএ যদি হয় MLA টিকেট পাইনে লাগে ক'ব নোৱাৰে গতিকে আজি অস্তিত্ব নাইকিয়া হৈ গ'ল এপিএছএলচি এই কাৰ্বি আংলঙৰ পৰা এই ভিক্টৰিত আপোনালোকক মই এজন বিধায়ক হিচাপে মই চিনিয়ৰ বিধায়ক হিচাপে আপোনালোকক এইটো কথা জনাই দিছোঁ আপোনালোকে নাভাবিব এপিএছএলচি কিবা ষ্ট্ৰং আছে বুলি নাই আৰু আপোনাৰ মূৰৰ পৰা এইটো ওলাই যাওক যেনেকৈ গ' কৰোণা বুলি কোৱা নিচিনা Corona itu bisa ini boleh go corona, itu go PSLC, kalau kata go PSLC, boleh baca. Kiluma kene mana punya kerja kamu, dia kata cipta, nih gaya sebisa, kesibuk sibuk, lah kongres orang lulunjak, kesal sangat tidak boleh berdui. কংগ্ৰেছক ইমান মানে অপপ্ৰচাৰ কৰি আছে কংগ্ৰেছৰ ইমান মানে কি কয় দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰচাৰ কৰিছে আৰু সেই যে কাঠাৰে কংগ্ৰেছৰ ভৰিত ধৰিছে মৰম লাগিছে ইমান কষ্ট কৰি আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকক যি ধৰণে ইফালে সিফালে মিছ গান লৈ গৈছে মৰম লাগি গৈছে গতিকে আমাৰ ডেকা ল'ৰা বন্ধুসকলে এতিয়াও সময় আছে আপোনালোকে ডাইৰেক্ট কিবা ফল পাবলৈ হ'লে কপিলে কেতিয়াও নাই দৌৰাবলৈ ডাইৰেক্ট আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ তুলিৰাম ৰহাং ওচৰত অৰ্থাৎ আমাৰ বিজেপিৰ ওচৰত লগত হাত মিলাওক আপোনালোকৰ ডেকা ল'ৰা ছোৱালীলৈকে ভৱিষ্যত উজ্জ্বল হ'ব আমাৰ দলে কি কৰা আমাৰ দলে যোৱাবাৰ পূজা সময়ত আমাৰ চৰকাৰে
আমাৰ কাউন্সিলে প্ৰত্যেক পূজা মণ্ডপতো 10,000 টকা দিয়া হৈছে আপোনাৰ বোকাজানতো পাইছে সবে পাইছে আমাৰ ডিফুটো পাইছে হাৰঘাট এলেও পাইছে আনকি পঞ্চায়ত LSCও পাইছে 10,000 টকা দিছে কোনোবা দলে আৰু কোনোবা চৰকাৰে এইটো ভাবিব পাৰিছে আজি অসম চৰকাৰে মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে চিন্তা কৰি কৈছে যে এই ভাৰতবৰ্ষতে এই অসম দেশ ধৰ্মাৱলম্বী দেশ আমি সেইকাৰণে পূজাৰ ক্ষেত্ৰতো আমি দান বৰঙণি দিব লাগে যি দান বৰঙণি নেকি হয়তো কোনোবা MLA দিব নোৱাৰিব পাৰে কোনোবা MDC দিব নোৱাৰিব পাৰে কিন্তু আমাৰ চৰকাৰৰ ফালৰ দিয়া হওক বুলি 10,000 টকা দিয়া হয় আনকি যোৱাবাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যিটো মানে সংঘ বা মন্দিৰে বা নামঘৰে যিটো পূজা পাতল